এয়া ব্ৰহ্মপুত্ৰ নদী পাৰ সতীৰাধিকা শান্তি উদ্যান। ক'ত আছা? সতীৰাধিকা উদ্যান কোৱা। এখন ব্ৰহ্মপুত্ৰ মই দেখাইছো ৰ'বা, তুমি দেখালে অলপ। হেল্ল' গাইছ, মই নীলাভ মন্দিৰ বেয়া, আপোনালোকৰ ভালনে? মোৰ ভাল। মই সতীৰাধি উদ্যানত আছোঁ, নদীৰ পাৰত আছোঁ, ব্ৰহ্মপুত্ৰ পাৰত। ব্ৰহ্মপুত্ৰ পাৰত এয়া ব্ৰহ্মপুত্ৰ। কিমান দূৰ আকৌ সম্পূৰ্ণ উমানন্দ। উমানন্দ। কি কৈছে? মই এনেকুৱা নদীৰ পাৰত আছামৰ ধুনীয়া দৃশ্য দেখাই নাই। ইমান ধুনীয়া দৃশ্য দেখাই নাই। দৌৰ মাৰিছে, সি খেলা বস্তু দেখি থাকিব নোৱাৰা হ'ল এইবাৰ। এইটো হয়। নাই, ভয় কৰিলে নালাগে। এইকেইটা চোৱা চোৱাহি আহা। লাগি ধৰিব দিয়া। এইটো কেনেকে আহিছে? দুখ পাই নি? সেইখনত যাব পাৰো। কাপোৰ এটাই হৈছে। এইবোৰ লেতেৰা তিতা এইবোৰ। তিতা ভিডিঅ' কৰি থৈছো। ধৰি লোৱা থিয়। ইডালৰ পৰা সিডাললৈ ধৰি গৈ থাকিব লাগিব।
নোৱাৰো इस पर आ दोनों रुक सीमा पहले तू जा ला पापा ये देखो जल्दी आ ঘূৰিয়ে আছা হ'ব पापा ये क्या যোৱা ৭ নৱেম্বৰত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী মাননীয় নিৰ্মলা সীতাৰমণে এই উদ্যানখন উদ্বোধন কৰে আৰু আমি 16 নৱেম্বৰত তাত উপস্থিত হৈছিলোঁ আমাৰ বাবে এটা সুন্দৰ পুৱা বিশেষকৈ ব্ৰহ্মপুত্ৰৰ পাৰত এটা সতেজ ৰাতিপুৱা কেৱল আমিয়েই নহয় ধুনুৱেও কিছু এনজয় কৰিলে তাত বিভিন্ন ধৰণৰ খেল খেলিলে আৰু বিশেষকৈ আহিবলৈ তাৰ মন নাছিল খুব লৰালৰিকৈ আমি গুচি আহিছিলোঁ যিহেতু আমি যোৰহাটলৈ সেইদিনাই উভতিছিলোঁ